গুড মৰ্ণিং এভৰিৱান। আজি 3 অক্টোবৰৰ অসমীয়া প্ৰতিদিনখনলৈ মই আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। গৱেষণাৰে ক'ভিড ভেকচিন প্ৰস্তুত কৰা পথ কৰিছিল প্ৰশস্ত মাৰ্কিন বিজ্ঞানী কাটালিন কেৰিকো ড্ৰিঅ' ৱাইজমেনলৈ চিকিৎসা বিজ্ঞানৰ নবেল বঁটা। ঋণত পোত গৈ থকা বিজেপি মিত্ৰজোঁট চৰকাৰৰ বিলাস। মন্ত্ৰীৰ আৱাস মেৰামতি পুনৰ নিৰ্মাণত উৰুৱালে ৩৫.৮৮ কোটি টকা। ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্তত সাল সলনি। নতুনকৈ প্ৰকাশ কৰা APDCL জাননী অনুসৰি ৩০১ৰ পৰা ৫০০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্ৰতি ইউনিটত অতিৰিক্তভাৱে দিব লাগিব ২০ পইচাকৈ। ৫০০ ইউনিট অধিক ব্যৱহাৰ কৰিলে প্ৰতি ইউনিটত বৃদ্ধি পাব ৯৯ পইচাকৈ। ঔদ্যোগিক বাণিজ্যিক গ্ৰাহকৰ ক্ষেত্ৰত ৫৯ পইচাকৈ পাব বৃদ্ধি। আত্মপ্ৰতিষ্ঠাৰ দৌৰত জন্মদাত্ৰীক সময় দিবলৈ আহৰি নাপালে সন্তানে। যোৰহাটত ২ অভিযন্তা পুত্ৰৰ অৱহেলাত আহাৰ চিকিৎসাৰ অভাৱত মাতৃৰ কৰুণ মৃত্যু। ২ নম্বৰ পৃষ্ঠাত আছে আপোনাৰ আজিৰ দিনটো। ৩ নম্বৰ পৃষ্ঠাত এটা বিশেষ বাতৰি। APSC কেলেংকাৰী গোচৰ হাইকোৰ্টৰ নিৰ্দেশে শলঠেকত পেলাইছে ৰাজ্য চৰকাৰক। SIT গঠনে বুকু কঁপালে ৩৪ বিষয়াৰ। ফৰেনচিক প্ৰতিবেদনৰ ভিত্তিত অভিযোগনামাত নাম সন্নিৱিষ্ট APSক পদোন্নতি দিছে বৰ্তমান চৰকাৰে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চন আৰু চিকিৎসা ব্যয় পৰিশোধৰ অনলাইন পৰ্টেল মুকলি। আজিৰে পৰা নাম পঞ্জীয়ন প্ৰক্ৰিয়া। চৰকাৰী চিকিৎসালয়ৰ উপৰিও ৰাজ্যৰ বাহিৰৰ ব্যক্তিগত একাংশ চিকিৎসালয়তো উপলব্ধ হ'ব চিকিৎসাৰ সুবিধা। গুৱাহাটীৰ বাতৰিত আছে নাগৰিকক নিৰাপত্তা প্ৰদানত চূড়ান্ত ব্যৰ্থ দিছপুৰ আৰক্ষীৰ। বৰবাৰীত পিষ্টল দেখুৱাই মহিলাৰ সোণৰ চেইন কাঢ়ি নিলে বাইকত অহা দুৰ্বৃত্তই। খেলৰ বাতৰিত আছে শ্বুটিঙৰ পিছত এথলেটিকছত চমক ভাৰতৰ। হকীত ভাৰতৰ দপদপনি। গুৱাহাটীত ইংলেণ্ডৰ জয়। ব্যৱসায় বাণিজ্যৰ পৃষ্ঠাটোত আছে কেৰালাৰ ১৫খন নাৰ্চাৰীয়ে উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰিছে নতুন শাখা। উত্তৰ-পূবৰ ৬০,০০০ হেক্টৰ ভূমিত ৰবৰ পুলি ৰোপণ। অন্তিম পৃষ্ঠাত আছে দিল্লীৰ ৰামলীলা ময়দানত বিশাল জনসভা। পুৰণি পেঞ্চন নীতি বাহালৰ দাবীক আপৰ পাছত কংগ্ৰেছৰ মুকলি সমৰ্থন। মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত ঔষধ চিকিৎসাকৰ্মীৰ অভাৱ। ২৪ ঘণ্টাত ১২ নৱজাতকসহ ২৪ ৰোগীৰ মৃত্যু। ৰেলপথত শিল পেলাই দুৰ্বৃত্তৰ ষড়যন্ত্ৰ। ৰাজস্থানত কথম্পি ৰক্ষা পৰিল বন্দে ভাৰত। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।